কি খবৰ ওয়েলকাম টু মাই ইউটিউব চেনেল সো গাইস আজি আমি যাবলৈ ওলাইছো কাপুৰপুৰি মন্দিৰ আৰু কাপুৰপুৰি মন্দিৰ হৈছে আমাৰ চিপাঝাৰৰে হয় সো লেটস গো So guys, এতিয়া আমি আহি আছো কাপুৰপুৰি মন্দিৰলৈ আমি ৰাস্তালৈ আহি আছো আমাৰ ঠাই থাকক ইয়া মোৰ লগত ইয়া লগাই আছে আপোনালোকে ঠাই থাকক ভিডিঅ'টো শেষলৈকে So guys, এতিয়া আমি আহি পাই গলো কাপুৰপুৰি মন্দিৰ অৰ্থাৎ থানৰ গেট so চাই থাকক সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো So এনেকৈ আমি সোমাই আহিলো কাপুৰপুৰি মন্দিৰৰ ভিতৰেৰে So guys, এটা আমি ধূপৰ পেকেট কিনিলো নাকি So guys, মন্দিৰত সোমোৱাৰ আগতে ভৰি দুটা ধুই লওঁ আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছো এনেকৈ সোমাব লাগে এইটো এই কাপুৰপুৰি মন্দিৰৰ মেইন মন্দিৰটো চাওক So guys, এতিয়া মই কাপুৰপুৰি ধামৰ সম্পূৰ্ণ ভিতৰৰ মন্দিৰ ভাগ দেখুৱাইছো চাওক কিমান ডাঙৰ হয় আৰু এইটো কিমান ডাঙৰ ডাঙৰ গছ আছে ইয়াত 5ডালকৈ ডাঙৰ ডাঙৰ গছ আছে চাই থাকক আপোনালোকে Krishna Bhagavad Kalamasta Sarva Mangala Mangale Shive Samata Sadhite Sarvanaitamati Gauri Narayani Namastute Shivaya Vishnu Rupaya Vishnaveshi Bhavudinaya Vijaya Vishwaharaya Namo Hari Haratmane Saraswati Namahe Vidhi Kamalalochana Vishwarupe Vishalakti Vidambuhi Namaha Sute Saranagata Vinado Purikane Pane Sarva Sakti Hare Devi Narayani Namastute Sarva Asina Santuniyamaya Sarva Bhattanima Papushita Bhagavatamukuna Santustaha Bhaktan Manavan Sahitikara Khalparak Marikantriya Pai Mangaldoi Sri Mangal Vitikari Vidgari Namai Kuri Harpa Bhai Rajbhai Mai Bhagulu Bhagla Puttan Kuri Nari Viknini Abde Riksha Karak Suk Hanti Vidya Abde Ayu Bharai Jawasal Bhakta Sukani Tholamastu Kapurpuri Maya Mangal Karak মন্দিৰ কাপুৰপুৰি থান নামটো মানে কি এই নামটো জনাজাত যে এই থানখন মানে ব্ৰহ্মপুত্ৰৰ খুঁটিপাৰত আছিল মানে এদিনাখন সপোনত মানে গাঁৱৰে দুগৰাকী বুঢ়ী আইতাক সপোনত দেখুৱালে যে এই থানখন মানে খুব মানে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত উটি যাব গতিকে এই থানখন আপোনালোকে আনি মানে কছাৰীঘৰৰ গাঁৱত হেৰি কৰিব লাগে স্থাপনা কৰিব লাগে সেইমতে সপোনত দেখুৱাৰ পিছদিনা ৰাতিপুৱা গাঁৱৰ সকলো মানুহক ক'লে কোৱাৰ পাছত ৰাতিপুৱা তেওঁলোকে মানে কুলাত ধুনীয়াকৈ সজাই পৰাই ধুনীয়া চাকি বন্তি জ্বলাই থান দুখন আনিব গ'ল তাৰপিছত সেইখন থান লৈ আহোঁতে হঠাতে হাতত মানে ধূপৰ জুয়ে মানে গামোচাখনত ধূপ বা চাকিৰ জুই লাগি যোৱাত তেতিয়াৰ পৰা নামটো কাপুৰপুৰি হয় আৰু সেইমতে থান দুখন আনি মানে ইয়াতে স্থাপনা কৰিলে এখন শিৱৰ থান পাৰ্বতী বহুত গাছ আছে কি গাছ আছে আৰু কেইডাল গাছ আছে ইয়াতে এনেই 5ডাল গছ আছে হয় নাম কেইডাল আহত পাকৰি পৰুৱা কেন্দু আৰু তেঁতেলী গছ মই আপোনালোকক ভালদৰে গাছ দুডাল দেখুৱাই দিম
So guys, এতিয়া আমি মন্দিৰত সেৱা লৈ এতিয়া আমি মন্দিৰৰ বাহিৰৰ ফালে গৈছো। So চাওক আপোনালোকে। So guys, ইয়াত এটা বৰ ধুনীয়া ষাঁড় গৰু আছে। ইয়াৰ নাম হৈছে নন্দী। চাওক আৰু ইয়াৰ কাণৰ কাষত কিবা কথা ক'লে সিদ্ধি হয় বুলি মানুহে বিশ্বাস কৰে। ইয়াত আমি খুৰাক লগ পালো। খুৰা আহি কেনেকুৱা লাগিছে আপোনাৰ? মনোমোহা পৰিৱেশ, যিটো পৰিৱেশত নেকি মানুহে ইয়াতে মানে যাব ইচ্ছা নকৰে আৰু ওচৰতে মানে ব্ৰহ্মপুত্ৰ সত্ৰ আছে, সেইটো কাৰণে আৰু বেছি ভাল লাগে। আৰু পিকনিক পাৰ্টি আহি থাকে, এইবিলাক চালে মানে মনোমোহা পৰিৱেশ। আপোনালোক ক'ৰ পৰা আহিছে আৰু আহি কিনে কেনেকুৱা লাগিছে? আমি বৰ্তমান চিপাঝাৰৰ ঘৰাশালৰ পৰা আহিছোঁ। আহি খুব ভাল লাগছে এটা আহি, আৰু নিজৰ মানে একদম খানা চানা খাব ভাল লাগে বা ব্ৰহ্মপুত্ৰ সোঁত চালোঁ খুব ভাল লাগিছে। পৰিৱেশটো বঢ়িয়া। এইবাৰে প্ৰথম আহিছে? হয়, এইবাৰে প্ৰথম আহিছোঁ। So guys, আৰু কাপুৰপুৰি থানৰ কাষেৰে বৈ গৈছে এইটো ব্ৰহ্মপুত্ৰ সুঁতি। ইয়াৰো এটা ইউটিউব চেনেল আছে, assamgopro। আপোনালোকে যাওক, ছাবস্ক্ৰাইব কৰক। মোৰ লগতে বঢ়িয়াকৈ ভিডিঅ' বনাই আছে। আৰু ইয়াত পিকনিক প্লেচ চাওক, এইবিলাক চাউণ্ডটো কাটি দিম বাৰু, কপিৰাইট লাগিব পাৰে না। গাইজ গোটেইখিনি ঠাই চালোঁ আৰু এতিয়া প্ৰসাদ খাওঁ আৰু ঘৰলৈ যাওঁ। So guys, যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু আজিলৈ মানে till then, bye bye।